হেল্ল' গাইজ, ভালনে আপোনালোকৰ? আজি এই আমৰ আচাৰ কৰিবলৈ বুলি ওলালোঁ। এই ৰ'দতে এইখিনি কাটি আছোঁ আমখিনি। তাৰপিছতে নিমখ দিছোঁ, বেছি নহয় 2 কেজিমান লৈছোঁ, অলপ তাতকৈ কমহে। তাৰপিছতে এয়া লৈছোঁ, এইখিনি এক ৰাতিৰ কাৰণে থৈ দিলোঁ। তাৰপিছত ৰ'দত দিলোঁ, তাৰপিছত ৰ'দৰ পৰা আনি হালধি এয়া সানিলোঁ অকণমান। এয়া তাৰপিছত মছলাখিনি এয়া সৰিয়হ, চফ গুটি, মিঠি গুটি, জিৰা এয়া লৈছোঁ, সেইখিনি ভাজিছোঁ। ভাজাৰ পিছত এয়া শুকান জলকীয়াও দিলোঁ। তাৰপিছতে গৰম তেলত গেছটো অফ কৰি দিছোঁ এতিয়া। তাৰপিছত এইখিনি দি দিলোঁ। তাৰপিছত এয়া চাওক, এয়া দেখিছে ৰেড চিলি পাউডাৰ অলপ দিলোঁ। আপোনালোকে এইবাৰ বনাইছেনে বাৰু? মই এইবাৰ প্ৰথম বনালোঁ আৰু অলপ বনাম পিছত। এয়া ভিনেগাৰ অকণমান দিলোঁ। এতিয়া 2 কেজি পালোঁ, সেইখিনিকে বনাই থলোঁ। পিছত আৰু অলপ যদি পাওঁ আনো, তেতিয়া কৰিম আৰু অলপ। তাৰপিছত এইখিনি মছলাখিনি পিচিলোঁ। মছলাখিনি মই বেছি গুড়া কৰি পিছা নাই, অকণমান হেৰিকৈ পিচিছোঁ আৰু। এয়া চাওকচোন, তাৰপিছত এয়া মিলাই দিলোঁ। কালাৰটো দেখিবলৈ বৰ সুন্দৰ হৈছে, নহয়নে বাৰু? তাৰপিছত এই শুকান জলকীয়া ৰ'দত শুকুৱাই থৈছিলোঁ, এইকেইটাও দি দিলোঁ। তাৰপিছতে এয়া মোৰ বটলটো ধুনীয়াকৈ গৰম পানীৰে ধুই কৰি লৈ শুকুৱাই এয়া দেখিছেনে ভৰালোঁ আচাৰখিনি। আপোনালোকেও চাগে এইবাৰ সকলোৱে বনালে ন? তাৰপিছত এইখিনি অলপ কেইদিনমানৰ পিছত খাব পৰা